ৰাইজৰ কাষলৈ আহিছে কৃষিমন্ত্ৰী অতুল বৰা। কৰোনা সংহাৰৰ মাজতে নিজা সমষ্টিত আৰ্তজনৰ কাষত থিয় হৈছে কৃষিমন্ত্ৰী অতুল বৰা। নিজা সমষ্টি দেৰগাঁও ৰঙামাটিত আহি নিজেই খাদ্য সামগ্ৰী বিতৰণ কৰিলেহি অতুল বৰাই। মন্ত্ৰীগৰাকীৰ লগত খাদ্য বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে অসম গণ পৰিষদৰ বোকাখাট জিলা পৰিষদৰ জগত চন্দ্ৰ কলিতা, ভাৰতীয় জনতা পাৰ্টিৰ গোলাঘাট জিলাৰ সভাপতি দেৱপ্ৰতিম বৰা, বিশিষ্ট সমাজসেৱক নুৰুল চুলতানৰ উপৰিও কেইবাজনো বিশিষ্ট ব্যক্তি। চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ সময়ছোৱাত বহু পৰিয়ালে এতিয়াও খাদ্যৰ অভাৱত ভুগিছে। মন্ত্ৰীগৰাকীয়ে নিজে ঘূৰি ফুৰিছে ৰাজ্যৰ আৰ্তজনৰ কাষত আৰু আজি নিজা সমষ্টিত এইদৰে থিয় হ'লহি কৃষি মন্ত্ৰী অতুল বৰা। অসমৰ বহিৰাজ্যত থকা যুৱকসকলক অসমলৈ আনি কৃষিৰ জৰিয়তে সংস্থাপনৰ উপযুক্ত ব্যৱস্থা কৰাৰ প্ৰয়াস কৰিব বুলি কৃষিমন্ত্ৰী অতুল বৰাই জানিবলৈ দিছে। আনফালে জনাইছে বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ কৃষি ব্যৱসায় কৰি থকা ব্যক্তিসকলৰ কথাও বিশেষভাৱে চিন্তা কৰা হ'ব বুলিও উল্লেখ কৰিছে। এইটো আপুনি খুব গুৰুত্বপূৰ্ণ কথা এটা কৈছে যে এতিয়া দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৃষি আৰু আনুষংগিক খণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেখেতে স্পষ্টভাৱে কৈছে যে প্ৰথম কথা প্ৰায়ৰিটি জীৱন, তাৰপিছতে হৈছে জীৱিকা। আৰু জীৱিকাৰ কাৰণে ৰাজ্যখনৰ বা দেশখনৰ গৰিষ্ঠ সংখ্যক ৰাইজেই যিহেতু কৃষক, গতিকে কৃষকসকলে যাতে উৎপাদন বৃদ্ধি কৰিব পাৰে, এনেও দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2022 চনত লক্ষ্য হিচাপে লৈছিল যাতে কৃষকৰ উৎপাদন দুগুণ বৃদ্ধি কৰিব পাৰে। এতিয়া বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে আৰু আমাৰ ৰাজ্যখনলৈ বহিৰাজ্যত থকা বহু যুৱক এতিয়া ঘূৰি আহিছে। সেইসকলকো আমি কেনেকৈ আমি কৃষি কৰ্মত নিয়োজিত কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ চৰকাৰে মাননীয় কোমল ডাঙৰীয়াৰ নেতৃত্বত এক ৰোড মেপ প্ৰস্তুত কৰিবলৈ প্ৰচেষ্টা হাতত লৈছে। আনফালে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ ক্ষেত্ৰতো সৰব হৈছে মন্ত্ৰীগৰাকী। যিসকলে কিষাণ সন্মান নিধি আঁচনিৰ অধীনত নাপাব লগা ব্যক্তিয়ে অনিয়মেৰে এই ধন লাভ কৰিছে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি তেখেতে ঘোষণা কৰা তদন্ত প্ৰক্ৰিয়া এমাহত সম্পূৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু তাৰ পিছতে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্যৰ কৃষি বিভাগে। তদন্তটোৰ কাৰণে আমাক সময় দিয়া হৈছে। মুখ্যমন্ত্ৰীও এডিশ্যনেল চিফ ছেক্ৰেটাৰীলৈ পুনৰ এক তদন্তও দিছে। গতিকে গোটেই তদন্তখিনিত আমাক এক মাহ সময় লাগিব আৰু সেই সময়ছোৱাত পে'মেণ্টখিনি বন্ধ কৰিবৰ কাৰণে ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে। আৰু ৰিভেৰিফিকেশ্যন আমাৰ দেশখনত এখনেই ৰাজ্য য'ত 100% ৰিভেৰিফিকেশ্যন হ'ব, কাৰণ ইয়াত কিছু ছফ্টৱেৰত বা গোটেই প্ৰক্ৰিয়াটোত কিছু লেখনা থাকি যোৱাৰ কাৰণে এনেকুৱা হৈছে। গতিকে যিখিনি দোষী বুলি প্ৰমাণিত হ'ব তেওঁলোকে আইনমতে শাস্তি মোকাবিলা ল'ব লাগিব। আৰু ইতিমধ্যে প্ৰায় 19 লাখমান টকা বিভিন্নজনে ঘূৰাই দিছে বিভিন্ন জিলাত। তীব্ৰ গতিত চলি আছে। আমাৰ চৰকাৰে পূৰ্বৰে পৰাই দুৰ্নীতিক কেতিয়াও প্ৰশ্ৰয় দিয়া নাই আৰু নিদিয়ে। ইপিনে বিজেপি দলে মিত্ৰজোঁটৰ অগপ BPFৰ বিধায়কক ৰিপৰ্ট কাৰ্ড বিচৰাৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কিন্তু সম্পূৰ্ণ অজ্ঞতা প্ৰকাশ কৰাহে দেখা গ'ল। সমষ্টিৰ আৰ্তজনৰ কাষত থিয় হোৱা সমান্তৰালভাৱে এনে কেতবোৰ বিষয়ো জানিবলৈ দিলে সাংবাদিকক। দেৰগাঁৱৰ পৰা গৌতম বৰা, হেডলাইন্স দেৰগাঁও।